Good morning everyone. সকলোকে স্বাগতম জনাইছো আমাৰ চেনেলৰ অন্য এটা ব্লগ বলে আৰু এতিয়া আমি গুটেই কেজনী ওলাই কৰি ৰেডি হলো এতিয়া যাও আমাৰ কলনীৰ শিৱ মন্দিৰলৈ আজি যেহেতু মহা শিৱৰাত্ৰি গতিকে ভগৱান প্ৰভুৰ ওচৰত আশীৰ্বাদ লবলৈ যাও যাতে প্ৰভুৱে সকলোখিনিৰে মংগল কৰক পৃথিৱীখনৰ মংগল কৰক আৰু এতিয়া বলক আমাৰ পেপাৰ মিলৰ কলনীৰ শিৱ মন্দিৰলৈ যাও আৰু মন্দিৰলৈ যোৱাৰ আগতে ঘৰৰ দুৱাৰমুখতে থকা বেলগছজোপাত এনেকৈ চাকি ধূপ জ্বলাই ললো ঘৰৰ থাপনাটো চাকি জ্বলালো এনেকৈ আৰু এতিয়া যাও বলক কলনীৰ মন্দিৰলৈ আৰু আমি এতিয়া ৰেডি হৈ গলো মন্দিৰলৈ যাবলৈ আৰু আমাৰ কলনীৰ মন্দিৰতনো কেনেকৈ পূজা হয় অকনমান দেখুৱাম আপোনালোককো Mama, সবাই মিলি গল তুই ব্লু তোর ব্লু কাপড় ব্লু মোর ব্লু কাপড় ব্লু মা এখন বি কালার মা স্যান্ডেল জো কোন সব মিলি গল ও গৈছে আমাৰ কোৱাৰ্টাৰটোৰ পৰা দুখোজমান বাট আহিয়ে শিৱ মন্দিৰটো পায়হি বেছি দূৰ নহয় আৰু আমাৰ কলনী গোটেই এৰিয়াটোৱে ভ্লগ এটা বনাই দি থোৱা আছে যদি ভ্লগটো চোৱা নাই তেতিয়াহ'লে ডেছক্ৰিপশ্যনত লিংকটো দি থম চাব পাৰিব আমি আহি মন্দিৰ পাইছোহি এতিয়া মন্দিৰত সোমাওঁগৈ মন্দিৰৰ ভিতৰ ভাগতে এনেকৈ সোমাই প্ৰথমতে গণেশ পূজা কৰিব পৰা যায় গণেশ প্ৰভুৰ মূৰ্তি আছে আৰু লগতে এনেকৈ বাহিৰত ধুনীয়াকৈ মানে মূল মন্দিৰৰ বাহিৰতে এনেকৈ চাকি বন্তি জ্বলাব পৰা সুবিধা আছে খুব সুন্দৰ পৰিৱেশ ভিতৰৰ মন্দিৰ ভাগত খুব শান্তিৰে মানে ধুনীয়াকৈ চাকি বন্তি দিব পাৰি আৰু এনেকৈ মানে শান্তিৰে বন্তি গছ জ্বলাব পাৰিলে খুব ভাল লাগে মনটো আগতে মানে মানুহে ভৰি থাকে গোটেই মন্দিৰটো এনেকুৱা পূজা হ'লে শিৱৰাত্ৰিত কিন্তু এতিয়া মানুহ যেহেতু কলনীত খুব কমি গ'ল সীমিত সংখ্যক মানুহে আছে গতিকে সেইখিনি মানুহে মিলি এতিয়া পূজা প্ৰাৰ্থনাখিনি শিৱৰাত্ৰিত আগবঢ়াইছে আৰু তেনেকৈ আমিও আহি পেলাই এনেকৈ চাকি বন্তি জ্বলালোঁ পূজা কৰিলোঁ আৰু বেছিকৈ ভিতৰখিনিত মানে মই পূজা কৰি থকা সময়ত ভিডিঅ' কৰিবলৈ নোৱাৰিলোঁ আমাৰ পূজা কৰা হ'ল আৰু এতিয়া ইয়াত দেৱে প্ৰসাদ ঠিক কৰিছে দিবলৈ হৈছোঁ ককাক সেৱা এটা কৰি দিয়ে মূল মন্দিৰটোৰ মানে চাৰিওকাষেদি ধুনীয়াকৈ ঘূৰি পেলাই তিনিপাক যেনেকৈ ঘূৰি প্ৰদক্ষিণ কৰি পূজা কৰিব পৰাকৈও সুবিধা আছে খুব সুন্দৰ এটা পৰিৱেশ আমাৰ কলনীৰ এই মন্দিৰটোত খুব ভাল লাগে আৰু কলনী গোটেই মানুহখিনিয়ে নিজে মন্দিৰ ভাগ যেতিয়া প্ৰতিষ্ঠা কৰি লৈছিলে আৰু এতিয়া যেতিয়া সকলোখিনি মানুহ ইয়াৰ পৰা যাবগৈ লাগিব আকৌ এটা এনেকুৱা পৰিৱেশ সকলোখিনিয়ে নাপাবও পাৰে খুবেই মিছ কৰিম এই গোটেই পৰিৱেশটো আৰু এয়া বাহিৰৰ ঠাইখিনিৰ পৰিৱেশ অকণমান সময় ইয়াতে বহি চাহ খালোঁ আৰু ইয়াতে কথা বতৰা পাতি আছে মায়ে খুৰাহঁতৰ লগতে ৰাতিলৈ ইয়াতে মন্দিৰতে নাম হ'ব আৰু লগতে খিচিৰিৰ আয়োজনো কৰে প্ৰত্যেক বছৰেই কৰে আমি এতিয়া মন্দিৰৰ পৰা ওলাইছোঁ ওলাই অকণমান ঘৰলৈ যাওঁ ঘৰলৈ গৈ আকৌ যাম দেওশাল মন্দিৰলৈ আৰু আমাৰ দেওশাল মন্দিৰৰ শিৱৰাত্ৰি বহুত ডাঙৰ মেলা হয় মেলালৈও যাম বুলি ভাবিছোঁ অকণমান কি পাৰোঁ ভিডিঅ' কৰিম আপোনালোককো দেখুৱাম আপোনালোকৰ লগতো শ্বেয়াৰ কৰিম চাই থাকিব ভ্লগটো শেষলৈকে ঘৰলৈ গৈ অকণমান জিৰাই খটাই এতিয়া আকৌ ওলাই আহিছোঁ দেওশাল মন্দিৰৰ মেলালৈ এতিয়া আহি আছোঁ আৰু গুৱাহাটীৰ ফালৰ পৰা আহিলে আমাৰ পেপাৰ মিল কলনীখন পাৰ হৈ হাইৱেৰ লগতে দেওশাল মন্দিৰটো আৰু নগাঁৱৰ ফালৰ পৰা আহিলে আমলিঘাট সীতা জখলাখন পাৰ হৈ আহিয়ে দেওশাল মন্দিৰটো পোৱা যায় আৰু খুব ভাল লাগে সৰুৰে পৰাই আহোঁ আৰু মানে কি ক'ম আৰু এই মেলাখনটো যিসকলে জানে তেওঁলোকে জানে কিমান ডাঙৰ মেলাখন হয় আৰু সৰুৰে পৰাই আহি আছোঁ এই মেলাখনলৈ আৰু যোৱা দুবছৰে লকডাউনৰ কাৰণে মেলাখন হোৱা নাছিলে কিন্তু এইবাৰ হৈছে আৰু এয়া দেখিছেনে গাড়ী ৰাস্তাৰ পৰাই ভৰি আছে আৰু এইখিনি ডিভাইডাৰটো দি নিজৰ মানে প্ৰাইভেট গাড়ী লৈ আহিলে এনেকৈ সোমাবলগীয়া হয়
নহ'লে মানে সিফালে আগলৈ গ'লেগৈ গাড়ী বহুত দূৰলৈকে লৈ যাবলগীয়া হয়, ঘূৰি আহিবলৈ মানে বহুত দূৰ হৈ যায় বাটটো। ডিভাইডাৰটো দিয়ে মানে ঘূৰি পেলাই পটককৈ সোমাব পৰা যায় মন্দিৰটোলৈ, গুৱাহাটীৰ ফালৰ পৰা আহি থাকিলে। আৰু কিমান মানুহে ভৰি আছে চাওকচোন। এয়া এতিয়া মেলালৈ সোমাই গৈছোঁ, ব'লক আপোনালোকেও চাব। আৰু এয়া মন্দিৰৰ সন্মুখতে দোকান মানে ভৰি থাকে। ঘৰৰ পৰা যদি একো বস্তু নানেও পূজা কৰিম বুলি বা যিখিনি মানে সামগ্ৰী দৰকাৰ হয় পূজাৰ কাৰণে, গোটেইখিনি সামগ্ৰীয়ে মানে ইয়াত দোকানত পোৱা যায়। আৰু এয়া হৈছে মন্দিৰৰ মূল দুৱাৰ, আৰু আমি এতিয়া সোমাই গৈছোঁ মেলালৈ। গোভা দেওৰজা চাৰিভাই দেওশাল শিৱথান, মূল দুৱাৰ মেইন গেটটোত লিখা আছে। আৰু সকলোৱে দেওশাল মন্দিৰ বুলিয়েই জানে, সকলোৱে দেওশাল মন্দিৰ বুলিয়েই কওঁ আমি। আৰু মূল দুৱাৰ মুখৰ পৰা এনেকৈ সোমাই আহিয়ে এনেকৈ আহিয়ে মূল মন্দিৰ, এয়া মূল মন্দিৰ ভাগ দেওশাল শিৱ মন্দিৰ। সোণাকুছি পাহাৰটোৰ লগতে লাগি থকা ইমান ধুনীয়া পৰিৱেশ দেওশাল মন্দিৰ ভাগৰ। এয়া হৈছে মন্দিৰলৈ সোমাই যাব পৰা মূল দুৱাৰমুখখন। আজি মন্দিৰৰ ভিতৰৰ ভাগ দেখাব নোৱাৰিম, কাৰণ ঘৰত সোমাওঁতে ৰুটি ভাজি অকণমান খাই আহিলোঁ, সেইকাৰণে এতিয়া চাকি বন্তি ইয়াত নজ্বলাওঁ। ৰাতিপুৱা আমাৰ কলনী মন্দিৰতে চাকি বন্তি জ্বলাই দিয়া হ'ল। এতিয়া আহিছোঁ মেলাখন চাওঁ বুলি, আৰু আপোনালোকক এতিয়া মেলাৰ পৰিৱেশটো দেখুৱাইছোঁ। কিমান মানুহে ভৰি পৰিছে। আৰু আমাৰ বাৰ্বি গাৰ্গীহঁতে মানে ছোৱালী মানুহ যে এইবিলাক ফুলি খাৰু মণি মুকুতা দেখি মানে পূৰা চোৱাত লাগি গৈছে। এয়া মন্দিৰৰ মূল মন্দিৰ ভাগ। মন্দিৰৰ ভিতৰৰ ঠাইখিনিত ধুনীয়াকৈ পাৰ্কিঙৰ ব্যৱস্থাও আছে, গাড়ী পাৰ্কিঙৰ। দূৰৰ পৰা যিসকল লোক আহে গাড়ী লৈ তেওঁলোকে ধুনীয়াকৈ পাৰ্কিঙৰ সুবিধাও পাব। লগতে মন্দিৰত গোটেইখিনি সুবিধাই আছে, কিন্তু আজি মেলাৰ কাৰণে সকলোফালে মানুহে ভৰি আছে যে, সকলোফালে এনেকৈ মেলাই দেখা যাব। কেতিয়াবা আকৌ আগলৈ যদি মন্দিৰটোলৈ আহোঁ তেতিয়াহ'লে ভিতৰৰ ভাগখিনি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। ভিতৰৰ পৰিৱেশটো খুব ধুনীয়া লাগে, মন্দিৰৰ ভিতৰৰ পৰিৱেশটো। আৰু এয়া দেখিছেনে, সকলোফালে মেলা একে মানুহে ভৰি পৰিছে গোটেই। খুব সুন্দৰ পৰিৱেশ, খুব ভাল লাগে। আৰু এয়া মন্দিৰত মানে এটা যিসকলে মনৰ আশা মানে মনত পুহি ৰাখে, তেওঁলোকে যদি ইয়াত এগছ বন্তি জ্বলায় তেওঁলোকৰ মনৰ আশা পূৰ্ণ হয়। আৰু আপোনালোকেও আহি সেৱা কৰি যাব পাৰে যিসকলে অহা নাই আজিলৈকে দেওশাল মন্দিৰলৈ। খুব ভাল লাগে, খুব ভাল লগা পৰিৱেশ। আৰু ইয়াতে সকলোখিনি সুবিধা আছে, সকলোখিনি মানে পূজাৰ সামগ্ৰীৰ পৰা আদি কৰি সকলোখিনি পোৱা যায়। গাড়ী পাৰ্কিঙৰ সুবিধা ভালকৈ মানে ভিতৰলৈ মানে গোটেইখিনি সুবিধাই আছে। আৰু এয়া মন্দিৰৰ পৰিৱেশটো মই মেইন ৰাস্তাৰ পৰা অকণমান ভিডিঅ' কৰি দেখুৱাইছোঁ আপোনালোকক। এয়া হৈছে মেইন ৰাস্তাটো, গাড়ী ৰাস্তা, আৰু ইয়াৰ পৰা ঠিক লগতে সেইয়া মন্দিৰ। আমি মেলা চাই ঘূৰি আহিলোঁ, কিন্তু গাড়ী নাই, খোজকাঢ়ি খোজকাঢ়ি আহি আছোঁ এতিয়া। আৰু চবফালে জংঘল, আন্ধাৰ হওঁ হওঁ আছে, পূৰা জংঘল চবফালে। মন্দিৰৰ পৰা অকণমান বাট আহিয়ে মানে আমাৰ কলনীলৈ সোমাব পৰা এটা গেট আছে। সেই গেটটো দি এনেকৈ সোমাই কলনীৰ ভিতৰে ভিতৰে আহি থাকিব পাৰি। সৰুতেতো আমি এনেকৈ কলনীৰ ভিতৰ দিয়ে খোজকাঢ়ি মন্দিৰলৈ অহা যোৱা কৰোঁ। আৰু কলনীৰ ভিতৰ দি গ'লে বেছি দূৰ যেন নালাগে, মানে ভিতৰে ভিতৰে গৈ থাকিব পাৰি। আগতেতো ৰাতি হ'লেও কলনীৰ চাৰিওফালে একদম পোহৰেই ভৰি থাকে, কিন্তু এতিয়া ষ্ট্ৰীট লাইটবিলাকো যেতিয়া নজ্বলা হ'ল, চবফালে আন্ধাৰ আৰু কেৱল জংঘলেই দেখিব, অন্য একো দেখা নাপায়। গছ গছনি জংঘলেই ভৰি পৰিছে চবফালে। আৰু সেয়া দূৰত দেখিছে, এয়া কলনীৰ ভিতৰত থকা চেণ্ট্ৰেল স্কুলখন, কেন্দ্ৰীয় বিদ্যালয়। আৰু এয়া হৈছে কালী মন্দিৰ, কলনীৰ ভিতৰতে থকা কালী মন্দিৰ। মন্দিৰৰ পৰা আহি ভাগৰি জিগৰি গোটেইকেইজনী মানে এনেকৈ বিচনাতে বাগৰি গৈছে। বাৰ্বিয়ে হাঁহি হাঁহি কিবা এটা ধেমালি কৰি কৰি বাগৰিছে পূৰা।
হেল্ল' এভৰিৱান, কালি মেলাৰ পৰা আহি আৰু ভিডিঅ' কৰাই নহ'লে, এতিয়া আকৌ আজি ৰাতিপুৱাহে ভিডিঅ' কৰিছোঁ। এতিয়া যাবলৈ ওলাইছোঁ, গাৰ্গীক স্কুলৰ পৰা লৈ আহোঁগৈ, প্ৰায় 12টা বাজিবই হ'ল। আৰু তাৰ আগতে আপোনালোককো দেখুৱাই লওঁ কালি মেলাৰ পৰা কি আনিলোঁ, সৰু সুৰা বস্তু। মেলাত গ'লে এনেও ইটো সিটো দেখিলে ল'বই মন যায়, এনেইতো লৈ থকা হয়, কিন্তু আকৌ মেলাটো গ'লেও একো নানিলেও বেয়া লাগে, গতিকে কি আনিছোঁ আপোনালোককো দেখুৱাওঁ। এনেই মানে দোকানত যি বস্তুৱে নিকিনক, কিন্তু মেলাত গৈ পেলাই বস্তু কিনাৰ মজাই বেলেগ, মানে সৰুৰ পৰাই ইটো মানে যিটোৱে দেখোঁ সেইটোকে ল'বলৈ মন যায়। কিন্তু এই কাপকেইটা ল'লোঁ, কাপকেইটা দেখি খুব ভাল লাগিলে, মোৰ কালাৰটোও ভাল লাগিলে আৰু খুব ধুনীয়া কাপকেইটা। আৰু এই বেল্টডাল ল'লে বাৰ্বিয়ে, এইফালে হেয়াৰ ৰিবন, হেয়াৰ বেন, এনেইতো ইহঁতৰ কাপোৰ কানি সকলোখিনি লৈয়ে থকা হয়, কাপোৰ কানি আছেই, কিন্তু মেলাত গ'ল বুলি ক'লে দেখিলেতো কিবা এটা নল'লে বেয়া লাগে, সেইকাৰণে সিহঁতৰ কাৰণে কাপোৰ ল'লোঁ। আৰু কাপোৰকেইটা কিন্তু খুব মানে ভাল কাপোৰ পাইছোঁ, খুব কটনৰ, গৰমত পিন্ধিবলৈও খুব ভাল পাব, আৰাম পাব। আৰু 100 টকাকৈ লৈছে। এইটো এটা স্পৰ্ট, এটা এইটো। এতিয়া দেখি পেলাই ভাবিছোঁ মানে আৰু দুটামান লৈ অহা হয় ভাল আছিলে, খুব কম দামতে দিছিলে, কাপোৰকেইটাও খুব ছফ্ট হয়। অকণমান তিয়াই পেলাই মেলি দিছোঁ এতিয়া ডেটল পানীত। আৰু এটা এইটো, আৰু এটা এইটো। দেওশাল মন্দিৰৰ শিৱৰাত্ৰিৰ মেলাৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব কমেণ্ট এটা কৰি। আৰু যদি মোৰ চেনেলটো নতুনকৈ চাই আছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আৰু লগতে থকা বেল আইকনটো দবাই দি অল কৰি দিব, যাতে আহিবলগীয়া ভিডিঅ'ৰ নটিফিকেশ্যনবোৰ সময়মতে পায়। আৰু আজিৰ ব্লগটো ইমানতে সামৰিছোঁ। মই এতিয়া গাৰ্গীক আনিবলৈ যাওঁ স্কুলৰ পৰা। নতুন এটা ভিডিঅ'ৰ সৈতে আপোনালোক সকলোকে লগ পাম। আজিলৈ বাই বাই।